নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈ আহিছোঁ। তিলৰ সৈতে চিকেন অকণ বনাওঁ বুলি ভাবিছোঁ। এয়া পিঁয়াজ, এয়া আলু, এয়া 3 পোৱা মাংস আৰু এয়া তিল বটা। এতিয়া মই কেৰাহীটো বহুৱাই দিছোঁ। তাত অকণ তেল দিছোঁ। তেলতে আলুখন ফ্ৰাই কৰি ল'ম। আলুটো ফ্ৰাই কৰি লৈ মই খাই ভাল পাওঁ, সেইবাবে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে নকৰিবও পাৰে, ফ্ৰাই কৰিলে খাই ভাল লাগে। এতিয়া সেইখিনি তেলতে মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম। পিঁয়াজটো ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি থাকিব। এতিয়া ব্ৰাউন কালাৰ হ'লে পিঁয়াজটো তাত মই মাংসখিনি দি দিম। মাংস আৰু পিঁয়াজটো ধুনীয়াকৈ লাৰি দিব লাগিব। ইয়াত মই হালধি আৰু নিমখ দি দিম। এতিয়া এইখিনি ভালকৈ লাৰি দিব লাগিব আৰু ভাজি থোৱা আলুখিনি ইয়াত মই মিক্স কৰি দি দিম। এতিয়া মই আলুখিনি দি দিলোঁ। আলুটো বেছি ভালকৈ ভাজিব নালাগে, এনেই গৰম তেলতে অকণমান লাৰি দিব লাগে। ইয়াত মই মিট মছলা, ৰেড চিলি, অকণমান গৰম মছলা দি দিছোঁ। এনেই সেইবোৰ মছলা নিদিলেও কথা নাই, তিল দিলেও সোৱাদ হয়, কিন্তু আজি আমাৰ আলহী আছে বাবে মই অকণ মছলা দি দিছোঁ। এতিয়া এই তিলখিনি মই দি দিম। তিলখিনিতে মই আদা, নহৰু, জিৰা, ধনিয়াৰ গুড়ি আৰু জলকীয়া দুটামান পিচি লৈছোঁ। মই একেলগে চবখিনি পিচি লৈছোঁ, আপোনালোকে বেলেগকৈও ল'ব পাৰে। এতিয়া মাংসখিনি ভালদৰে লাৰি দিব লাগিব, যাতে তিল আৰু মাংসটো ধুনীয়াকৈ মিক্স হৈ যায় আৰু মাংসটোত তিলৰ হেৰিটো সোমাই যায়। খাই বহুত সোৱাদ লাগে, হাঁহৰ মাংসৰ নিচিনা লাগে। কেতিয়াবা বনাই খাবচোন। এয়া মোৰ হৈয়ে গ'ল। মাংসৰ উতল আহিলে কি যে ধুনীয়া এটা গোন্ধ ওলাইছে তিলৰ। তিল এনেও খাব লাগে, তিল আমাৰ স্বাস্থ্যৰ কাৰণে এনেও ভাল, চুলিৰ কাৰণেও ভাল। আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন। এয়া মোৰ হৈয়ে গ'ল মাংস। এয়া দুপৰীয়াৰ সাজ, চিকেন, দাইল, পটল ফ্ৰাই আৰু ভাত। এয়াই আৰু, কিবা যদি ভুল হ'ল ক্ষমা কৰি দিব।